নমস্কাৰ, আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দিকাৰ এপছত অংগনাবাদী কৰ্মী বাইদেউসকলে মাহত কি কাম কৰিব লাগে সেই সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব, যাতে মোৰ সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। লগতে আপোনালোকৰ প্ৰতি মোৰ এটা বিশেষভাৱে অনুৰোধ, আপোনালোকৰ কাৰণে কি ধৰণৰ ভিডিঅ' বনাব লাগে সেই সম্পৰ্কে মোক কমেণ্ট বক্সত জনাব, যাতে মই আপোনালোকৰ কামত সুবিধা হোৱাকৈ সেই ভিডিঅ'সমূহ বনাই দিব পাৰোঁ। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই পচন্দিকাৰ এপছত কি কাম কৰ্মী বাইদেউসকলে মাহত কৰিব লাগে সেই সম্পৰ্কে দেখুৱাইছোঁ। প্ৰথমে আপোনালোকে পচন্দিকাৰ এপছটো লগ ইন কৰাৰ পিছত ষ্টক ৰেজিষ্টাৰত যাব আৰু ষ্টক ৰেজিষ্টাৰত টেক হোম ৰেচন আৰু হট কুক মিলৰ ডাটাখিনি এণ্ট্ৰি কৰিব। টেক হোম ৰেচনত যিমান পেকেট ৰিকুৱাৰমেণ্ট লাগে সিমান পেকেট আপোনালোকে ৰিচিভ কৰা দেখুৱাব। ইয়াত সাধাৰণতে যিমানখিনি বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰীৰ এগেইনষ্টত এটা হিচাপ কৰি কিমান পেকেট দৰকাৰ হয় সেই সম্পৰ্কে দেখুওৱা থাকে। যদি এডলেচেণ্ট গাৰ্লছ, প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ থাকে তেনেহ'লে মাহত 3 পেকেটকৈ, আৰু শিশু থাকে অৰ্থাৎ ল'ৰাই হওক বা ছোৱালীয়ে হওক তেনেহ'লে মাহত 2 পেকেটকৈ টেক হোম ৰেচন দিব লাগে। ইয়াৰ পাছত হটকুক মিল আছে। হটকুক মিল আপোনালোকে গ্ৰামত দেখুৱাব। গতিকে আপোনালোকে নিশ্চয় জানে যে 1 কেজিত 1000 গ্ৰাম থাকে, আৰু তাত যিমান 1000 গ্ৰাম ৰিকুৱাৰমেণ্ট থাকে সেই ৰিকুৱাৰমেণ্টটো আপোনালোকে ৰিচিভ কৰা দেখুৱাই দিব, আৰু অট'মেটিকেলি আপোনালোকৰ সেই ৰিকুৱাৰমেণ্ট যিটো ৰিচিভ কৰা দেখালে সেয়া ডিষ্ট্ৰিবিউশ্যনত গৈ থাকিব। তাৰপিছত আপোনালোকক মই ক'ব বিচাৰিছোঁ ডেইলি ট্ৰেকিং। ডেইলি ট্ৰেকিঙত গৈ পচন্দিকাৰ এপছটো আপোনালোকে লগ ইন কৰাৰ পাছত ডেইলি ট্ৰেকিঙত যাব। ডেইলি ট্ৰেকিঙত আপোনালোকে ডেইলি যিটো এটেণ্ডেঞ্চ দিয়ে, অংগনবাদী চেণ্টাৰটো অ'পেন কৰে। অ'পেন কৰাৰ পিছত ফটো কেপচাৰ কৰিব, তাৰপিছত বেনিফিচিয়াৰী এটেণ্ডেঞ্চ দিব। এটেণ্ডেঞ্চ দিয়াৰ পিছত বেনিফিচিয়াৰীৰ এগেইনষ্টত হট কুক মিল দিয়া দেখুৱাব। তাৰ পাছত পিচফুল এক্টিভিটি আপোনালোকে দেখুৱাব। তাৰপিছত যি ECC ভিডিঅ' থাকে সেয়া আপোনালোকে চাব। যদি আপোনালোকে অংগনবাদী চেণ্টাৰটো অ'পেন কৰি ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চটো দিবলৈ পাহৰি থাকে তেনেহ'লে অ'পেন কৰিও ল'ৰা ছোৱালীখিনি অংগনবাদী চেণ্টাৰলৈ অহাৰ স্বত্তেও আপুনি এটেণ্ডেঞ্চ নিদিয়াৰ বাবে ল'ৰা ছোৱালী অংগনবাদী চেণ্টাৰলৈ নহাটোহে বুজাব। যদি অংগনবাদী চেণ্টাৰলৈ ল'ৰা ছোৱালীখিনি এটেণ্ডেঞ্চ দিয়াৰ পিছত আপোনালোকে হটকুক মিল দিয়া পাহৰি থাকিলে তেনেহ'লে সেইদিনা যদি হটকুক মিল আপোনালোকে খুৱাইছেও তেনেহ'লে শিশুসকলক হটকুক মিল নোখোৱাটোহে দেখুৱাব। আৰু যদি পিচফুল এক্টিভিটি যি দুটা অপশ্যন আছে সেই অপশ্যন দুটা আপোনালোকে যদি চুবলৈ পাহৰি থাকে তেনেহ'লে পিচফুল এক্টিভিটি অংগনবাদী চেণ্টাৰত সেই দিনটোত কৰা স্বত্তেও আপোনালোকে নকৰাটোহে দেখুৱাব। গতিকে এইটো কথা আপোনালোকে মনোযোগ দি সদায় মনত ৰাখিব। এইটো এটা নিত্য কৰিবলগীয়া এটা কাম বুলি আপোনালোকে ভাবি ল'ব। ইয়াৰ পিছত মই আপোনালোকক কৈছোঁ CBE আৰু VSND। CBE সাধাৰণতে মাহত 2টা কৰিব লাগে। গতিকে আপোনালোকে প্ৰথম সপ্তাহত এটা কৰিলে আৰু তৃতীয় সপ্তাহত আপোনালোকে এটা কৰি দিলে। গতিকে সেই CBE ডাটাখিনিও আপোনালোকে পচন্দিকাৰ এপছত যিদিনা CBE অনুষ্ঠিত কৰা হৈছে সেইটো আপোনালোকে ভৰাই যাব। তাৰমানে এইকেইটা নকৰিলে আপোনালোকৰ কাম কাজ নকৰাটোহে দেখুৱাব। যদিও আপোনালোকে মেনুৱেলি কৰে কিন্তু পচন্দিকাৰ এপছত আপোনালোকে এণ্ট্ৰি নকৰে তেনেহ'লে কামটো সেইদিনা আপোনালোকে নকৰাটোহে বুজাব। তাৰপিছত আপোনালোকে জানেই VSND এটা অংগনবাদী চেণ্টাৰত মাহত অনুষ্ঠিত হ'ব লাগে। যদিও কেইবাটাও অংগনবাদী চেণ্টাৰে একগোট হৈ VSND অনুষ্ঠিত কৰে, তথাপি আপোনালোকে নিজৰ চেণ্টাৰত VSND কোনদিনা অনুষ্ঠিত হৈছিল সেইটো আপোনালোকে দেখুৱাই দিব। মানে আপোনালোকে সদায় মনত ৰাখিব যে পচন্দিকাৰ এপছত প্ৰথমে আপোনালোকে মাহত ষ্টক ৰেজিষ্টাৰ, টেক হোম ৰেচন আৰু হট কুক মিল ৰিচিভ কৰা দেখুৱাব। তাৰপিছত ডেইলি ট্ৰেকিঙত যাব। ডেইলি ট্ৰেকিঙত গৈ অংগনবাদী চেণ্টাৰটো অ'পেন কৰিব, শিশুসকল অহা দেখুৱাব, শিশুসকলক খাদ্য দিয়া দেখুৱাব, পিচফুল এক্টিভিটি কৰা দেখুৱাব, আৰু 2টা ভিডিঅ' থাকে সেয়া আপোনালোকে চাব। তাৰপিছত মাহত যিহেতু
এটা অংগনবাড়ী চেণ্টাৰত দুটাকৈ CB অনুষ্ঠিত কৰিব লাগে, গতিকে আপোনালোকে দুটাকৈ CB অনুষ্ঠিত কৰাটো দেখুৱাব। তাৰ পাছত এটা VSND অনুষ্ঠিত কৰাটো আপোনালোকে দেখুৱাব। ৰ'ব, আপোনালোকক আৰু এটা কথা ক'বলৈ মই পাহৰিছোঁ। পোষণ ট্ৰেকাৰ এপছত আপোনালোকে গোট মন্ত্ৰীকৰ ডাটাখিনি, অৰ্থাৎ শিশুৰ ৱেইট, হাইট কিমান আছিলে সেইটো মন্থলি আপডেট দিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।